গুড মৰ্ণিং, স্বাগতম জনাইছোঁ ডিম্পী বৰুৱাৰ অন্য এটা ভ্লগলৈ। আজি যাবলৈ ওলাইছোঁ আমি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। এয়া আমি সকলো ওলাই আহিছোঁ এতিয়া। আজি বতৰটো বহুত বেয়া, কি হয় নাজানো আৰু। এয়া চব বতৰ অন্ধকাৰ কৰি আনিছে। ঠিক আছে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ওলাই আহিছোঁ এয়া, এতিয়া 6টা বাজিছে আৰু। প্ৰথমতে সোমাই লওঁ এয়া দোকানত, ল'ৰাৰ কাৰণে কিবা এটা খোৱা বস্তু লৈ লওঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশ আমাৰ খনামুখৰ। বোকা বোকা হৈ আছে বৰষুণ দিয়াৰ কাৰণে। এয়া আমি গাড়ীত বহিম আৰু এতিয়া। তেতিয়াহ'লে আজি আমি যাত্ৰা আৰম্ভ কৰোঁ। আপোনালোককো দেখাবলৈ চেষ্টা কৰিম মই নগাঁৱৰ মহামৃত্যুঞ্জয় শিৱলিংগ ভাগ। আমি সোমাইছোঁ এয়া হোটেলত, কিবা এটা খাই লওঁ বুলি সকলোৱে আহিছোঁ। যিহেতু ৰাতিপুৱা একো খাই অহা নাই, ভোকো লাগিছে। আপোনালোকক ইয়াত এটা বস্তু দেখাম, আপোনালোকে দেখিছেনে বাৰু? বস্তুটো হৈছে মানে কলপাতত সকলোকে পুৰি ভাজি দিছে। দেখিবলৈ সঁচাকৈ বহুত ভাল লাগিছে আৰু খায়ো ভাল লাগিছে কলপাতত। দেখিছেনে আপোনালোকে? সকলোৱে খাই ল'লোঁ আমি পুৰি ভাজি। এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ। আহি আহি আমনিও লাগিছে, ইমান দূৰ। আমি আহিছোঁ গৌৰীসাগৰ খনামুখৰ পৰা নগাঁও। ভাবকচোন আপোনালোকে আমি কিমান দূৰ আহিছোঁ। এয়া এতিয়া আমি কাজিৰঙা সোমালোঁ। এয়া পাহাৰ দেখিছে আপোনালোকে, বুঢ়া পাহাৰ নে কি কয় ময়ো ইমান ভালকৈ নাজানো। কাজিৰঙা ৰাস্তাৰে আমি এয়া আহি আছোঁ। ভাল লাগিছে, চাৰিওফালে সেউজীয়া সেউজীয়া। সেইকাৰণে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। এয়া হালধিবাৰী বুঢ়ী আই মন্দিৰ। আমি সকলোৱে গাড়ীৰ ভিতৰৰ পৰাই সেৱা জনালোঁ। এয়া দেখিছে আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ গাঁৱলীয়া পৰিৱেশৰ মাজত আছে। ইয়াৰ পৰা 1.5-2 কিলোমিটাৰমান হ'ব চাগৈ। লোকেশ্যন চাই ফাইনেলি আমি আহি পাই গ'লোঁ। এয়া মহামৃত্যুঞ্জয় মন্দিৰ। সঁচাকৈ বহুত ডাঙৰ শিৱলিংগ, চাওক আপোনালোকে। গাড়ীৰ ভিতৰৰ পৰাই অকণমান দেখাই দিছোঁ।
জয় জয় মহাদেবা। কৈলাস বসতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদিদেৱ। ধূপ চাকি লৈ ল'লোঁ। এয়া চাকি কেইগছ ঢাকি লৈছোঁ বৰষুণ দিয়াৰ কাৰণে। আপোনালোকৰ ঘৰতে কৰি আহিছিলোঁ বতৰটো আজি বহুত বেয়া বুলি। এয়া দেখিছে আপোনালোকে বৰষুণ দিলেই। বৰষুণত তিতি হ'লেও ধূপ চাকি জ্বলাই ল'লোঁ। মন্দিৰৰ ভিতৰত যিহেতু ধূপ চাকি জ্বলাবলৈ দিয়া নাই, মন্দিৰৰ ভিতৰ ভাগ যাতে লেতেৰা হৈ নাযায় সেইকাৰণে বাহিৰতে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি থৈছে। আৰু এয়া মন্দিৰৰ তলৰ ভাগ। আমি ওপৰত উঠি আছোঁ। ওপৰৰ পৰা তলত দেখিবলৈ বহুত ধুনীয়া লাগে আৰু কিমান চাফ কৰি ৰাখিছে দেখিছে আপোনালোকে। এয়া আপোনালোকে দেখিছেনে বাৰু বতৰটো কিমান অন্ধকাৰ কৰি পেলালে। বৰষুণ দিব এতিয়া। এয়া দেখিছে। আজি দিনটো বৰষুণতে গ'লগৈ, ভালকৈ আমি চাবলৈ নাপালোঁ। তথাপিও আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাইছোঁ তাৰ মাজতে। এয়া বৰষুণ পেলালে। ইমান ডাঙৰকৈ বৰষুণ দিলে আমি তাত আৰু ৰৈ নাথাকিলোঁ। আমি আহিলোঁ গাড়ীৰ ভিতৰলৈ। এয়া কিমান ডাঙৰ বৰষুণ দিছে চাওক। আজিলৈ ইয়াৰ পৰা বাই বাই আৰু। আপোনালোকো আহিব কেতিয়াবা, বহুত ভাল লাগে সঁচাকৈ। ইমান ডাঙৰ শিৱলিংগ আমাৰ অসমতে আছে। অসমৰ নগাঁৱতে এই শিৱলিংগ ভাগ আছে। সঁচাকৈ আমি অসমবাসী হৈ গৌৰৱ কৰোঁ। এনেকুৱা এভাগ শিৱলিংগ আমি সঁচাকৈ আগতে দেখা নাছিলোঁ। মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি আমি হোটেলত সোমালোঁ। সকলোৱে ভাত খাইছোঁ। এয়া
ভাত পানী খায়ে আকৌ হ'ব আমাৰ উভতনি যাত্ৰা। আমি এতিয়া যাম ঘৰলৈ। হোটেলতে আমি বহুত সময় বহিলোঁ। সকলোৱে কাপোৰ কানিবোৰ পূৰা ভিজি আহিছিল। তাতে সকলো আমি বহিলোঁ, ভাত খালোঁ। এতিয়া আমি আহি পাই গ'লোঁ কাজিৰঙা। এই ঠাইডোখৰ চাগে সকলোৰে চিনাকি। ইয়াত আমি হাতী দেখি পানি ৰখিলোঁ চাবলৈ। হাতী চৰি আছে এয়া। এয়া আগলৈ আৰু এটা আছে। সকলো মানুহ জীৱ জন্তু চাই ব্যস্ত হৈ আছে। আমাৰ ল'ৰাই ইয়াত দূৰবীণ লৈ পানি হৰিণা চাবলৈ ল'লে। হৰিণা দেখিছে হেনো, সি বহুত ফূৰ্তি পাইছে। এওঁ চাইছে। আগলৈ সেইটো গড় চৰি আছে তাত। এয়া হৰিণাও চৰি আছে। ৰাতি হ'বয়ে হ'ল আৰু। আহি ভাগৰ লাগিছে যদিও আকৌ আমি আহিলোঁ যোৰহাটত এখন আনন্দ মেলা হৈ আছে, তাত সোমাবলৈ আমি সকলো ৰখিলোঁ। তাত ভাবিলোঁ সোমাই যাওঁ। বহুত ধুনীয়াকৈ সজাইছে, লাইটিং বহুত ধুনীয়া। চাওক আপোনালোকে। আমাৰ ধুনুহঁত এয়া উঠিছে খেলনা গাড়ীত। সিহঁতক গাড়ীত অলপ উঠাই আমি যাম ঘৰলৈ। আৰু আজিৰ মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি নতুন হয় মোৰ চেনেলত প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি শেষত জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।